নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিজিটেল অসম ইনফৰমেশ্যন ইউটিউব চেনেল। চ' বন্ধুবান্ধৱীসকল, আজি আপোনালোকৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। অৰুণোদয় আঁচনি, PM কিষাণ আৰু শৌচালয়ৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। চ' বন্ধুবান্ধৱীসকল, যদি মোৰ চেনেলটোত প্ৰথমবাৰ ভিজিট কৰিছে তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। এনেকুৱা ধৰণৰ ইনফৰমেশ্যন আপোনালোকে পাই থাকিব। চ' বন্ধুবান্ধৱীসকল, অৰুণোদয় আঁচনি যিসকলে আগতে এপ্লাই কৰি থৈছিল তেওঁলোকেতো বৰ্তমান তেওঁলোকৰ একাউণ্টত ধন সোমাই আছে অৰুণোদয় আঁচনি। কিন্তু যিসকলে ৰিচেণ্টলি এপ্লাই কৰিছে বা যিসকলে এতিয়া এপ্লাই কৰিছে তেওঁলোকে অৰুণোদয় আঁচনিৰ ধন কেতিয়া লাভ কৰিব? চ' বন্ধুবান্ধৱীসকল, আপোনালোকে লাভ কৰিব পাৰিব এই বছৰৰ শেষৰ ভাগত নাইবা অহা বছৰৰ প্ৰথম ভাগতে আপোনালোকে লাভ কৰিব পাৰিব। কিয়নো যিসকলে এপ্লাই কৰিছিলে বহুতো লোকে এপ্লাই কৰিছে, গতিকে তেওঁলোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব, তাৰপিছত আপোনালোকৰ যোগ্যতা চাব, তাৰপিছত এটা ছাৰ্ভে কৰিব, ছাৰ্ভেৰ পিছত আপোনালোকৰ এপ্ৰুভ কৰিব, এপ্ৰুভ কৰাৰ পিছত আপোনালোকৰ লিষ্টত নাম আহিব আৰু লিষ্টত নাম আহিলে আপোনালোকে অৰুণোদয় আঁচনিৰ ধন আপোনালোকে লাভ কৰিব। চ' এইটো এটা দীঘলীয়া প্ৰচেছ হয়, গতিকে এইখিনি কাম কৰোঁতে বহুতখিনি চৰকাৰৰ সময় লাগিব। গতিকে আপোনালোকে পাব, যদি আপোনালোকৰ যোগ্যতা হয় অৰুণোদয় আঁচনি ধন পাবলৈ, চ' আপোনালোকে পাব। ছেকেণ্ড কথাটো হ'ল যে PM কিষাণৰ ধন বহুতে লাভ কৰা নাই, কিন্তু ইতিমধ্যে বহুতো লোকে PM কিষাণৰ কিস্তি লাভ কৰিলে। কিন্তু যিসকলে লাভ কৰা নাই তেওঁলোকৰ প্ৰব্লেম ইতিমধ্যে চলি আছে, যে লেণ্ড চিডিং প্ৰব্লেম হওক বা FTO প্ৰচেছ হওক, তেওঁলোকৰ ন' পেণ্ডিং এইবিলাক দেখাই আছে। গতিকে তেওঁলোকে হয়তো আগতে যদি ডকুমেণ্টছ দিছিল কিন্তু তথাপিও তেওঁলোকৰ কাম হোৱা নাই। কিন্তু তেওঁলোকে যদি এগ্ৰিকালচাৰ অফিচত যায়, গৈ চিধা যিখিনি ৰিকুৱাৰমেণ্ট যিখিনি ডকুমেণ্টছ আছে সেইখিনি লৈ যদি তেওঁলোকে যায়, তেনেহ'লে তেওঁলোকৰ এই প্ৰব্লেমটো সোনকালে ছল্ভ হোৱাৰ চান্স থাকিব। আৰু বন্ধুবান্ধৱীসকল, আপোনালোকৰ যদি নাই হোৱা তেনেহ'লে আপোনালোকে ডাইৰেক্ট এগ্ৰিকালচাৰ অফিচত যাওক আৰু তাতে গৈ আপোনালোকে সোধক কি ডকুমেণ্টছ লাগিব, বা সেই শুদ্ধ ডকুমেণ্টছখিনি আপোনালোকে উলিয়াই পেলাই আপোনালোকে ছাবমিট কৰক আৰু আপোনালোকে একেলগে কিস্তি পইচাখিনি আপোনালোকে লাভ কৰিব। চ' বন্ধুবান্ধৱীসকল, 3 নম্বৰ কথাটো হ'ল যে যিসকলে শৌচালয়ৰ টকা লাভ কৰিছে তেওঁলোকেতো 9,000কৈ কিস্তি তেওঁলোকে লাভ কৰি আছে। এইবাৰো লিষ্টত নাম আহিলে বহুতো লোকৰ। আৰু ইতিমধ্যে যিসকলে এপ্লাই কৰিছে বা যিসকলে আগতে এপ্লাই কৰিছিল তেওঁলোকৰ নাম এতিয়াও অহা নাই, কিন্তু তেওঁলোকৰ লিষ্টত নাম আহিছে, কিন্তু তেওঁলোকৰ একাউণ্টত পইচা সোমোৱা নাই। চ' বন্ধুবান্ধৱীসকল, আপোনালোকে এটাই কৰিব পাৰে, আপোনালোকে পঞ্চায়তত খবৰ কৰিব পাৰে প্ৰব্লেমটো কি হৈ আছে। আৰু যদি আপোনালোকে আগতে এপ্লাই কৰিছিল বা বেছি দিন হোৱা নাই এপ্লাই কৰা, কিন্তু এতিয়ালৈকে যদি পইচা লাভ কৰা নাই, তেনেহ'লে আপোনালোকে কম্পিউটাৰ দোকানত গৈ আপোনালোকৰ ষ্টেটাছটো আপোনালোকে চেক কৰিব পাৰে, আপোনালোকৰ এপ্লিকেশ্যনখন কিমান দূৰ পাইছেগৈ। চ' আপোনালোকে এনেদৰে চাব পাৰে। আৰু আপোনালোকৰ যদি এপ্লাই কৰিছে আৰু যদি লিষ্টত নাম আহিছে, নিশ্চয় আপোনালোকে পইচা লাভ কৰিব। চ' বন্ধুবান্ধৱীসকল, আজি ভিডিঅ' ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব এনেকুৱা ধৰণৰ ইনফৰমেশ্যনৰ বাবে। চ'